নবৌ কি ভাবি আছা বহুত হ'ল আৰু এইবিলাক ভাবি থাকি লাভ নাই বুজা নাই দাদা ঢুকুৱা আজি 3 মাহ হ'ল তথাপিও ভগৱানক ভগৱানৰ কথা ভাবিলে আমাৰ বিপদহে হ'ব গতিকে নবৌ ভাইটি নেহাই দেখোন ফোন কৰি আছে ফোনটো ৰিচিভ কৰা খুৰা মায়ে কান্দি আছে মায়ে কান্দিলে মোৰো বেয়া লাগে দেউতালৈ মনত পৰে দেউতা থাকোঁতে মোলৈ কাপোৰ আনিছিল খোৱা বস্তু আনিছিল মোক ফুৰিবলৈ লৈ গৈছিল কিন্তু এতিয়া মই আছোঁ নহয় মইনা দেউতাৰ নিচিনাকৈ ময়ো তোমালৈ ভাল ভাল কাপোৰ আনিম খোৱা বস্তু আনিম ফুৰিবলৈ লৈ যাম হ'বনে মইনা হ'ব কিন্তু কি নকওঁ দিয়া কোৱাচোন ক'লে তুমি বেয়া পাবা নহয় নাপাওঁ বুলি কৈছোঁ নহয় চিয়ৰটো চিয়ৰ তুমিতো বিয়া হ'বা হ'ম আকৌ বিয়া হৈ যদি আমাক পাহৰি যোৱা মানে মা আৰু মোক মইনা এইবিলাক কথা তুমি মানে মায়ে মাজে সময়ে কয় মই তেনেকুৱা নকৰোঁ মইনা তুমি আৰু তোমাৰ মায়ে আঘাত পোৱা কাম মই কেতিয়াও নকৰোঁ হ'বনে মইনা প্ৰমিছ এই আচ্ছা মইনা মোৰ অলপ এতিয়া এফালে যাবলগীয়া আছে তুমি ঘৰলৈকে যোৱা মোৰ অলপ কাম অলপ আছে দেই অ'কে খুৰা ফোনটো বাৰে বাৰে কাটি দি আছে কিয় নে বিধৱা বোৱাৰাৰ লগত এই নেখা কথা অলপ সংযত হৈ ক'বাচোন যদি বিজিয়ে নাছিলে তেনেহ'লে মোৰ ফোনটো ৰিচিভ কিয় কৰা নাছিলা তাৰমানে আৰু মোৰ বেলেগ কাম নাই আছে কিয় নহ'ব তোমাৰ দাদা ঢুকাই যোৱাৰ পিছত তোমাৰ দায়িত্ব অলপ বেছি বাঢ়িছে ন এই কাটমাৰি কথা নক'বা দেই কি বুলি ভাবিছা হা তোমাৰ নাম্বাৰ আজি মই তোমাৰ সন্মুখতে ব্লক কৰি দিম তোমালোক হলা গছত বাকী কোঠা মৰা ছোৱালী আজিৰ পৰা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই পিকু শুনাচোন মই ধেমালিহে কৰিছোঁ গৰিমা গৈছোঁ ৰ'বা মোৰ অফিচলৈকে নিয়া বেগটো লৈ আহচোন লোৱা ভাইটি ক'লৈ গ'ল তোমাৰ ভাইটি শুইয়ে উঠা নাই তাক জগাই চাহপাত দিয়া আৰু দোকানৰ পৰা জলদি আহিব দিয়া হ'ব দিয়া তুমি যোৱা মাইনা ওলোৱা হ'লনে
হৈছে মাৰ হ'লনে মাও ওলাই আছে দেৰি হৈছে সোনকাল কৰা দেউতা আজি আমাৰ কাৰণে কি আনিবা তোমাৰ কাৰণে ধুনীয়া চলা এটা আৰু মাৰ কাৰণে ধুনীয়া শাৰী এখন আনিম ব'লা ভাষণ দি থাকিব নালাগে ব'লা মাজনী কি হৈছে তোৰ মা বিকুবে মোৰ নাম্বাৰটো ব্লক কৰি থৈ দিছে তহঁতৰ কিবা গণ্ডগোল লাগিল চাগে তেনেকুৱা একো লগা নাছিলো মা তেনেহ'লে সেইবোৰ বহুত কথা সি সলনি হৈছে সলনি হ'লে নহ'ব নহয় তহঁতৰ বিয়াৰ কথা আছিল ককায়েকজন ঢুকোৱাৰ বাবেহে কি বুলি ভাবিছে সিহঁতে কালিয়ে মই সিহঁতৰ ঘৰলৈ যাম ভাইটি কম দিনত তোমাৰ বিয়াখন পাতিব লাগিছিল কিয় তোমাৰ দাদাৰ ইচ্ছা আছিল তোমাৰ বিয়াখন পাতাৰ কিন্তু মই বিয়া নাপাতো নাপাতিলে কেনেকৈ হ'ব এইবিলাক কথা নুলিয়াবা কিন্তু নেহাক তুমি বিয়া পাতিম বুলি কথা দিয়া নাই দিছিলোঁ তেতিয়াহ'লে এতিয়া সেইবিলাক নাই কিন্তু নেহা বেলেগৰ লগত বিয়া হৈ যাওক আৰু এইবিলাক কথা মোৰ আগত আজিৰ পৰা নুলিয়াব নব তুমি বিয়া নাপাতিলে মানুহে সমালোচনা কৰিব মানুহে ক'ব তাৰ নবৌৱেকৰ লগত অবৈধ সম্পৰ্ক আছে বিয়া হ'বলৈ নবৌৱেকে বাধা দিছে এইবিলাক কথাত ভয় কৰি তোমালোকে মোৰ বিয়াখন খৰধৰকৈ পতাত উঠিবই লাগিছা সেইটো নহয় অ' ভাইটি কোনটো তেতিয়াহ'লে দাদা নোহোৱাৰ সোণালী সুযোগ লৈ পেলাই মই ভাইটি চিন্তা নকৰিবা নবৌ দাদাৰ আত্মাই কষ্ট পোৱা কাম মই কেতিয়াও কৰিব নোৱাৰোঁ আৰু তোমাৰ মানসিকতাক আৰু সৌন্দৰ্যক মই কেতিয়াও দাগ পৰিব নিদিওঁ জীৱন তোমাতে বিকু ৰবিচোন আমাৰ মাইনাক তই কিবা কৈছিলি নেকি অঁ কৈছিলোঁ কি কৈছিলি আৰে যিটো কথা শুনি পেলাই মোক ৰুদ্ৰমূৰ্তি ধৰি গিলিবলৈ আহিছে সেই কথাটো কৈছোঁ আৰু যিটো কৈছোঁ সেইটো সুধিবলৈ বাদ দিয়ক কিয় কৈছোঁ সেইটোহে সোধক তোৰহে দেখোন গৰম বেছি অঁ মোৰ গৰম বেছি হৈছে জ্বলিবলৈহে বাকী আপোনাৰ ছোৱালীয়ে জ্বলাইছে তাই সঁচা কথাহে কৈছে সেইকাৰণে আপোনাৰ ছোৱালীক ব্ৰেকআপ দিছোঁ য'তে বিয়া দিয়ে দিয়ক মোক এইবিলাক সুধি আমনি কৰি নাথাকিব বৌৰে লগত সম্পৰ্ক কৰি আছ ময়ো চাই ল'ম মোৰ ছোৱালী কেনেকৈ ননাকৈ থাক ভাইটি মই যদি কেতিয়াবা হেৰাই যাওঁ মানে মই যদি কেতিয়াবা মৰি যাওঁ নবৌৰ দায়িত্ব কিন্তু তই ল'ব লাগিব হেই এই অমংগলী কথাবোৰ তই মোৰ আগত কিয় কৈ থাক আৰে তই আৰু মই যেতিয়া ভাই বন্ধুৰ নিচিনা এইবিলাক কথা পাতি লোৱা উচিত ঐ মই থাকোঁতে তোক মৰিবলৈ দিম হে ভাইটি ক'ত গ'ল শুই আছে কিয় ভাত নাখায় নেকি নাখায় হেনো কিয় কাম নকৰি ঘূৰি ফুৰাৰ বাবে মই গালি পাৰিছিলোঁ তাকনো কিয় গালি পাৰিব লাগে তাক কিবা এটা ক'লে মোৰ দুখ লাগে ৰ'বা মই লৈ আহি আছোঁ ভাইটি অ' ভাইটি কি হ'ল ভাত নোখোৱা নেকি নাখাওঁ মই আকৌ নেখাওঁ বুলিছোঁ নহয় আহচোন ভাইটি
বিক্ষোভ দেখোঁ নাই অকণে বহিয়াতে বিক্ষোভ ভাইটি দেখোন অঁ নন্দকাই দেখোন কলৈ যাব আহিলি তহঁতৰ ঘনকা দাবা আহিছিলোঁ হা আমাৰ ঘৰলৈ যাব আহিছ কিয় বৰিণটোৰ নবৌহঁতে ঠাই খাৱা নাই তোক নখ পাইছোঁ ভানে হন একেনেকে দাম মইতো এতিয়া নাযাম আৰু তই যাব নালাগে দে তাৰমানে তহঁতৰ ঘনকেনে তই বেয়া পাৱ বেয়া নাপাওঁ মানে নবৌৰ গাটো ভাল নহয় অ' থেতিকা পিঠে মোৰ ঠাই খাৱা নহ'ব ৰহ তই চাহ খাবি ন 20 টকা 20 টকা হেনি নহয় মই ঠাই খাবাহে পাম 20 টকাত হ'লেতো তোৰ নবৌৰ মুখখন খাব নাপাব নহয় জাগৃতিহঁতক দেউতাকে পূজাৰ কাপোৰ আনি দিলে মোৰো যদি দেউতা থাকিল হয় মইনা এই তুমি মোৰ লগত আজি এঠাইত যাব লাগিব কলৈ খুৰা বজাৰলৈ কিয় খুৰা কাপোৰ আনিবলৈ সঁচানে সঁচা এতিয়াই নে এতিয়াই যাব লাগিব আকৌ মালৈ আনিবনে নানা আনিম দিয়া মালৈ আনিম আহা নেহা বহাচোন বিক্ষোভ নাই নেকি মইনাক লৈ ওলাই গ'ল তুমি অকণমান বহাচোন মই চাহ কৰোঁগৈ নাখাওঁ বৌ বিক্ষোভৰ লগত কেইটামান দৰকাৰ আছে মইনাক লৈ ওলাই গ'ল ক'ৰবালৈ কাপোৰ আনিব গ'ল নেকি নবৌ মই আপোনাক কেইটামান কথা কৈ যাওঁ কোৱাচোন বিক্ষোভে মোক কিয় ফোন নকৰে মানে আপুনি তাক ফোন কৰিবলৈ কিয় বাধা দিছে মই বাধা দিছোঁ আপুনি বাধা দিছে আপুনি বিক্ষোভৰ নবৌকহে পত্নী নহয় অকালতে নিজৰ স্বামী মূৰ খাই এতিয়া মোৰ বিক্ষোভক হাত কৰিব বিচাৰিছে নেহা কথা অলপ চাই চিতি ক'বা কি চাই চিতি ক'ব লাগে নবৌবিলাক মাকৰ দৰে কিন্তু আপুনি ৰামায়ণৰ সীতালৈ মনত পেলাকচোন সীতাই লক্ষ্মণক কেনেদৰে লৈছিল নবৌ কিয় কান্দিছ কি কৰিবা ভগৱানৰ লীলা আমাৰ মাজৰ পৰা দাদাক কম সময়তে লৈ গ'ল যদি মইনা আৰু তোমাৰ গৰ্ভস্থ সন্তানটি নাথাকিলেহেঁতেন আন কাৰোবাৰ লগতে বন্ধ কৰা তোমাৰ লেকচাৰ কিমান দিন ক'লো তোমাক বিয়াখন পতাৰ কথা আৰে মোৰ বিয়াখনলৈ তোমালোকে ইমান কিয় মূৰ ঘূৰাই আছা কিয় ঘূৰাইছোঁ তুমি সেইখিনি বুজি পাব লাগিছিল মই ভাগি পৰিছোঁ চাৰিওফালে আন্ধাৰে আৱৰি ধৰিছে মোৰ সিদ্ধান্ত মই ল'ম মাজনী নাকান্দিবি যদি হ'ব লাগি ভিক্ষাৰীৰ দৰে এদিন সিহঁতে তোৰ ওচৰত আহিব লাগিব নবৌ মই যাবলৈ ওলালোঁ আমাক অকলশৰীয়া কৰি থৈ তুমি ক'লৈ যোৱা মোৰো ইচ্ছা নাছিল এইদৰে মানে তোমালোকক অকলশৰীয়া কৰি থৈ যাবৰ কাৰণে তোমাৰ গৰ্ভস্থ সন্তানটিক ৰাইজে হয়তো দাদাৰ বুলি স্বীকৃতি নিদিব গতিকে সেই বদনামৰ সমভাগী হ'বলৈ মোৰ ইচ্ছা নাই আৰু সেই পৰ্যায়লৈ নামিবলৈ ইচ্ছা নাই খুৰা তুমি যে মোক প্ৰমিছ দিছিলা পাহৰি গ'লা নেকি
Rolling. Action. Okay, rolling. 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 Action. Ah. Mulai.